গাইছ আজি ৰাতিপুৱাই মাথা গৰম হৈ গৈছে মোৰ। এয়া দেখিছে, এইটো নাইচ ৰোড হয় আৰু এইটো নাইচ ৰোডত মই মানে কি হ'ল ৰখি আছোঁ আৰু ৰাতিপুৱাই মানে মোক ইমান দূৰলৈ মানে পঠিয়াই দিছে নহয়, দুটা অৰ্ডাৰ। এইটো হৈছে ফাৰ্ষ্ট অৰ্ডাৰ আৰু কি হ'ল ফাৰ্ষ্ট অৰ্ডাৰ এইটো নহয়, এইটো ছেকেণ্ড অৰ্ডাৰ। ফাৰ্ষ্ট অৰ্ডাৰটো হৈছে ইয়াত যেনেকৈ মই ওপৰত উঠি আছোঁ, এই চিধা ৰাস্তাটো গৈ তাতো বহুত দূৰত আৰু এটা আছে, মানে কি হ'ল পুল এটা আছে ওপৰত উঠি যোৱা নহয় চৰি, তলৰ পিনিৰ পৰা যাব লাগে। প্ৰথম দিছে 3.5 কিলোমিটাৰ, আকৌ ছেকেণ্ডটো দিছে এতিয়া মোক কি হ'ল 2.7, ইমান দূৰ এই ছেকেণ্ডটো মানে কি হ'ল তাৰপৰা আহি এতিয়া ইয়াত পাইছোঁ। এতিয়া নেক্সট অৰ্ডাৰটো পালে ক'ত পাওঁ নাজানো। এইফালে দেখিছেনে, ৰাতিপুৱাই কি হ'ল মানে কি হ'ল বহুত দূৰত অৰ্ডাৰ দি দিছে মোক।